তো আমাৰ চাবিখান ললো হেৰা আজি মই গুটি যাম আপোনালোকক দেখাই আছো আজিতো একেবাৰে যাম ক'তবা যাম আৰু একেবাৰে তো মোটামুটি যাম দূৰত হেৰা চাবিখান ললো মই কালকে এপিএসসি পৰীক্ষা আছে সব কৰোনা টেষ্ট কৰি আইছো এগো নালাগে আমাক এগো মই থৈ যাম মানে বেগখান ক'ত গেল মানে বেগ তো এইখনে মোৰ গাড়ীখন এইখনকে লৈ যাম ক'ত যাম আপোনালোকে চাই থাকক শেষলৈকে এতিয়া আহি আছে আমাৰ মহাশয় আমি একেলগে যাম আৰু আমি এতিয়া আহি পালো কোকৰাঝাৰ মেইন টাউন আৰু এইখন ফ্লাইওভাৰ আৰু সেইফালে আছে আমাৰ হায়াৰ সেকেন্ডাৰী ফিল্ড প্ৰথম ব্লগ বনাই আছো কেনেকা হয় আপোনালোকে কমেন্ট কৰি জনাব ইমান বেছি নাজানো ট্ৰাই কৰিছো আৰু আপোনালোকৰ আশীৰ্বাদত আৰু এয়া আমাৰ শহীদ বেদী কোকৰাঝাৰ তো আমি ইফালে কোকৰাঝাৰ হয় ইফালে ফটকিবাৰী হয় আমি মোটামুটি ইফালে কি বুলি কয় এইটো ৰাণীগঞ্জ নেকি কয় ইফালে দি যাম পুৰা ধুৰিজন আৰু ইফালে চাওক না কি ধুনীয়া খেতি পথাৰ এই ঠাইখিনি ফটকিবাৰী বুলি কয় বৰ্তমান আমি উপস্থিত হৈছো গৌৰীপুৰ আৰু এইখন গোদাধৰ নদী গোৱালপাৰীয়া লোকগীতত প্ৰতিমা পাণ্ডে বৰুৱা বাইদেৱে এই নদীখনক লৈ বহুত গীত ৰচনা কৰিছিল আৰু সেই গীতবোৰ আমাৰ মাজত এতিয়া চিৰসেউজীয়াভাৱে আছে আমি এতিয়াও শুনিবলৈ পাওঁ এয়া আমাৰ গৌৰৱ নামনি অসমৰ গোৱালপাৰীয়াৰ লোকগীত সম্ৰাংগী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউৰ প্ৰতিমূৰ্তি 2020 চনত এইটো বনাইছিলে আমি এবাৰ কলেজৰ পৰা আহিছিলোঁ শিক্ষামূলক ভ্ৰমণৰ কৰিবৰ বাবে তেতিয়া মূৰ্তিটো নাছিলে আমি জাস্ট এই গেষ্ট হাউচখন ভ্ৰমণ কৰি গৈছিলোঁ আজি আকৌ এবাৰ যাই আহোঁ আমাৰ ৰাস্তাটো একা নাখাইছিল দুইবাৰ তিনিবাৰ ইফাল কৰোঁতে ঠিক তেতিয়া এজন ব্যক্তিয়ে ক'লে যে এইফালে দিহে ৰাস্তাটো তো আমি আহিলোঁ ৰাস্তাটো এতিয়া মেৰামতি কৰি আছে এইটো ৰাস্তাটো অলপ ওখকৈ নতুনকৈ চিল বালু পাৰি দিছে চ' অলপ অসুবিধা হ'ব আমি গাড়ীখন চাগে ইয়াতে থৈ যাব লাগিব ওপৰত নাযাব গাড়ীখন সেই নামাত থৈ আহিলোঁ মোৰ একেবাৰে অৱস্থা কাহিল গাড়ী অকলে চলাই আহিলোঁ ইমান দূৰ কঁকাল বিষাই গৈছে ঐ তো ফাইনেলি আমি আহি পালোঁ সেই ৰজাদিনীয়া গেষ্ট হাউচখনলৈ প্ৰতিমা পাণ্ডে বৰুৱাৰ নামত যিটো আছে আৰু এইটো কি বস্তু আপোনালোকে নিশ্চয় জানে কিছুমানে নাজানে আপোনালোকে নামটো কমেণ্ট বক্সত জনাই দিব ভালকৈ চাই লওক যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিলে এইটো ৰজাসকলে আৰু 10 পনৰ ধাৰ্য্য উৰাই দিছিলে আৰু এইটো এটা ধুনীয়া পৰিৱেশৰ মাজত অৱস্থিত এই গেষ্ট হাউচখন চাৰিওফালে বিল আৰু মাজতে এইখন ঘৰ চাৰিওফালে গছ-গছনি ধুনীয়া পৰিৱেশ হ'লেও আগতকৈ অলপ কমি গৈছে মানে ইয়াৰ যত্নৰ অভাৱ অলপ যদি ভালকৈ যত্ন কৰা হ'লহেঁতেন তো এইখন ঘৰ চাব পাৰে সেই সময়তে কেনেকৈ মানে বনাইছিল এইবিলাক ঘৰৰ কাৰুকাৰ্যবোৰ এইটো কি লিখা আছে বিৱাৰ ডগছ মানে কুকুৰৰ পৰা সাৱধান তেতিয়াও আছিলে বাট কুকুৰ নাই বাৰু দেখা পোৱা নাই তো ইয়াতে মানুহ বেছি নাথাকে সিহঁতৰ মানে অলপ পৰিয়ালৰ কেইজনমান থাকে আৰু বিশেষ আৰু এতিয়া ইমান ঐতিহ্য নাই আৰু ইয়াতে ক'ব গ'লে ঘৰটো আৰু কেতিয়া নিশেষ হৈ যায় তো আমিও ক'ব নোৱাৰোঁ যদি ভালকৈ সংৰক্ষণ কৰি ৰাখে চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা ব্যৱস্থা লয় তো এইখিনি ঐতিহ্য মানে থাকিব আৰু কিন্তু খুব সম্ভৱ আৰু যদি যত্ন নকৰে তো আৰু বেছি দিন নাথাকিব আৰু ইয়াৰ যিখিনি মানে কিবা এইবিলাক চব অলপ নষ্ট হৈ যাওঁ অৱস্থা হৈ গৈছে তো এইখিনি আছিল আজিৰ ব্লগৰ চ' আমি ইয়াৰ পৰা এতিয়া যাব ওলাইছোঁ মোৰ সৈতে আছে সঞ্জয় আমি বিশেষ কাৰণত এটা আহিছিলোঁ চ' আহোঁতে আৰু ইফালেদি সোমাই গ'লোঁ তো এইখিনি আছিল আজিৰ দিনটোৰ ধুবুৰী যাত্ৰা প্ৰথমবাৰৰ বাবে ব্লগ বনাইছোঁ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব
আৰু আগলৈ এনেকৈ সঁহাৰি জনাই যাব। মই নতুন নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। থেংক ইউ।